ডিব্ৰুগড়ত আকৌ এখন নতুন আউটলেট খুলিলে যাৰ নাম হৈছে ৱাও ম'ম' ডিব্ৰুগড় চহমৰ অপজিটতে আছে এইখন আউটলেট ভিতৰৰ পাৰ্টটো অকণমান আপোনালোক দেখাই দিব 15জন মানুহ বহিব পৰাকৈ আছে ইয়াতে জেগা আৰু যিহেতু নতুন অপেনিং কৰিছে মাত্ৰ এসপ্তাহমান হৈছে সেইটো কাৰণে আহিলোঁ খাবলৈ কাৰণে আৰু মেনুখন মোৰ লগতে আপোনালোকেও চাই লওক ভিডিঅ'টো পষ্ট কৰি পেনে তো ফাইনেলি আহি গ'ল মোৰ খানা 458 ৰুপিছত এইকেইটা আইটেম আহিছে আইটেমকেইটা মই দেখাই দিছোঁ এইটো হৈ গ'ল চিকেন হিমালয়ান ম'ম' এইটো হৈ গ'ল চিকেন ডিলাইট ম'ম' আৰু এটা বাৰ্গাৰ অৰ্ডাৰ দিছিলোঁ তো চিকেন হিমালয়ান ম'ম'টো মুখত দিলোঁ খাই নট বেড নৰ্মেল ম'ম' নিচিনাই খাবলৈ কাৰণে বেয়া নহয় কিন্তু তাৰ পাছত যেতিয়া মই এইটো চিকেন ডিলাইট ম'ম'টো মুখত দিলোঁ এনেকুৱা লাগিছিলে যে আপোনালোকে সূৰ্যবংশী এখন চিনেমাখন চাইছিলে নাই অমিতাভ বচ্চনে যে তেজৰ বমি কৰিছিলে যে তেনেকুৱা নিচিনাকৈ মই একদম অকলে দিবলৈ মন গৈছিলে সঁচা কথা কৈছোঁ ইয়াৰ টেষ্টটো বহুত ফকতীয়া তাৰ পাছতে মই ট্ৰাই কৰিলোঁ ইয়াৰ বাৰ্গাৰটো আৰু এই বাৰ্গাৰটো নৰ্মেল মানে বহুত ভালো নহয় বহুত বেয়াও নহয় বনাৰ যোনটো আছে বান যোনটো আছে তাৰ কোৱালিটিটো ভাল আছিলে আৰু এই গোটেইখিনি আইটেম আছে 458 এনেকুৱা লাগিছে দোকানখনক ঘূৰাই পিনি মই পইচাটো ঘূৰাই লওঁ কাৰণ এইটো বহুত বেছি এক্সপেঞ্চিভ আছিলে আপোনালোকে নিজে চাই লওক চ' বহুত মানুহে নতুন আহিছিলে গম নাপায় নতুনকৈ খুলিছে বুলি চেহেৰাবোৰ চাওক বহুত মানে বুজি পোৱা নাই ইয়াত কি হৈছে মোৰ নিচিনাকৈ এনেকৈ খাই পিনে এক্সপিৰিয়েঞ্চ কৰাৰ পাছতে গম পাব ইয়াত পানী নাই খাবলৈ কাৰণে আপোনালোকে মেণ্ডিটৰী যে আপোনালোকে ক'ল্ড ড্ৰিংকছে খাব লাগিব মই বাহিৰৰ ফুটপাথত ওলাই পিনি আহি এটা পানী বটল খালোঁ মানে পানী নাই খাবলৈ কাৰণে তাত আপোনালোকে ক'ল্ড ড্ৰিংকছে খাব লাগিব আৰু জীৱনত নাহোঁ মই খানা খাই নেপকিন দি হাত মুচি থৈ দিয়া মোৰ অভ্যাসটো নাই সেইটো কাৰণে মই আউটলেটখনৰ বাহিৰতে হাত মুখ ধুবলগীয়া হৈছে চ' আপোনালোকে আহক নতুন ট্ৰাই কৰক এবাৰ আৰু নেক্সট কেতিয়াও নাহে মই